হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ মোৰ হকীৰ লগত দুলীয়াজানলৈ। আপোনালোকে ভিডিঅ'টো চাই থকা স্কিপ নকৰা। আমি গৈ আছোঁ এয়া হকী বাইক গৈ আছোঁ হকী এতিয়া দুলীয়াজানৰ অফিচ সন্মুখত ৰখি পাই গ'লোহি, মানে দুলীয়াজান অফিচত পাই গ'লোঁ। এতিয়া আমি সোমাই যাম আৰু যিখিনি আমাক সমস্যা কৰি লগা কাগজ পত্ৰ সোমাই আছে তাৰপৰা আমি ঘূৰি যাম। আপোনালোকক শেষত জনাম বাৰু কিয় আহিছিলোঁ। বন্ধুসকল, আমি অফিচত সোমোৱা অলপ লেট হ'ল, এতিয়া লাহে লাহে অলপ খোজকাঢ়িছোঁ। তাৰপৰা এটা 1:30 বজাত সোমাব কৈছে অফিচত। বিশেষ কামত আহিছিলোঁ অফিচত। এতিয়া কিবা লাঞ্চৰ টাইমত গৈছে বুলি কৈছে, তাকেইতো আমি ভাবিছোঁ। ৰৈ ৰৈ পূৰা 2 ঘণ্টামান হৈ গ'ল, কাৰণ কেলৈ আমাৰ অহা অলপ দেৰি হ'ল। 10:30 বজাত সোমাব কৈছিলে, আমি 11 বজাত পালোঁ। সেই গতিকে লৈ আমাক ৰখাই দিলে অফিচত সোমাবলৈ কাৰণে। আৰু ৰৈ ৰৈ আমনিও লাগিছে, সেইকাৰণে অলপ খোজকাঢ়ি আছোঁ। আপুনি দেখাইছিলোঁ, আপুনি কৈছিলোঁ বাৰু খোজকাঢ়ি আছোঁ বুলি। 1:30 বজাত সোমাব দিব, 1:30ত। আমি খোজকাঢ়ি গৈ আছোঁ। চাই থাকোঁ বন্ধুসকল, 1:30 হৈ গৈছে, আমি অফিচলৈ গৈ আছোঁ। কি হয় চাওঁ, হয় নে নহয় কামটো। আমি অফিচলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। এই বন্ধুসকল, চব খাই আমি ওলাই আহিলোঁ। কামটো হ'লগৈ আৰু 10-15 দিনৰ পিছতে হ'বগৈ। এতিয়া আমি উভতি গৈ আছোঁ আৰু ভাল লাগে। বন্ধুসকল, আমি ঘূৰি আহি আছোঁ এয়া বাগিচাৰ মাজে মাজে, দুলীয়াজানৰ বাগিচাৰ মাজে মাজে। দুই কাষে বাগান, মাজত ৰাস্তা। সঁচাকৈ বহুত আমনি পালোঁ কিন্তু দেই। 3 ঘণ্টা ৰখিছোঁ আমি, 3 ঘণ্টা। মানে কিবা এটা কাম কৰি থাকিলেও আমনি লাগে, কিন্তু মানে লগত যদি এনেই বহি থাকে বৰ বৰিং লাগে, বৰ অশান্তি লাগে। এতিয়া হোটেলত কিবা এটা খাই সেইটো অৱস্থা কৰিম আৰু ঘৰ পামগৈ আৰু। এতিয়া কি কৰিব অকল ফাইনেলি আমি দুলীয়াজানৰ পৰা এতিয়া আমাৰ এয়া ঘৰৰ গাঁৱৰ ওচৰ পাই গ'লোহি। এতিয়া ফটো শ্বুট চলি আছে। সত্যজ্যোতিয়ে ফটোজ কৰি আছে DSLR-ত। এয়া আমাৰ মামাক, এয়া ভাইটিসকলে ফটোৰ কাৰণে ৰৈ আছে। এয়া সত্যজ্যোতি, এয়া বৰ ধুনীয়া ধুনীয়া ফটো মাৰিছে দেই। ময়ো মাৰিম আৰু এতিয়া 2 কপিমান। আপোনালোকে পাই যাব বাৰু ফেচবুকত।